মৰমৰ অকণিহঁত, আজি আমি প্ৰথম শ্ৰেণীৰ জংকাৰৰ ১ নং পাঠৰ উকুলি মুকুলি পাঠটো গাম দেই। আহাচোন গাওঁ। উকুলি মুকুলি কুকুলিকে খেলা, মন যদি ডাৱৰীয়া মুকলিলে বলা, পূব ভা খেলো অ'। এতিয়া তোমালোকে চোৱাচোন, এই চিত্ৰখনত দেখিছানে এই ল'ৰা ছোৱালীকেইটাই কি কৰিছে? এই ল'ৰাটো গছৰ পিছফালে লুকাই আছে আৰু এইকেইটা লুকাই আছে, হয়নে? আৰু ইহঁতে কি খেলিছে? লুকা ভাকু খেলিছে। আৰু এইকেইজন ল'ৰা ছোৱালীয়ে কি কৰিছে? ধুনীয়াকৈ সিহঁতে কিবা আলোচনা কৰি আছে, হয়নে নহয়? সিহঁতে খেলাৰ কথাই আলোচনা কৰিছে চাগে। আৰু ল'ৰা ছোৱালীকেইটাই গাইছে, কি বুলি গাইছে শুনাচোন। উকুলি মুকুলি কুকুলিকে খেলা, মন যদি ডাৱৰীয়া মুকলিলে বলা, পূব ভা খেলো। এতিয়া মোৰ লগে লগে কোৱাচোন। উকুলি মুকুলি কুকুলিকে খেলা, মন যদি ডাৱৰীয়া মুকলিলে বলা, পূব ভা খেলো। তোমালোকে গীতটো গাবলৈ যত্ন কৰিবা। এই গীতটি হৈছে ক'ৰ পৰা তুলি দিয়া হৈছে? দিলীপ কুমাৰ দত্তৰ দ্বাৰা সম্পাদিত নিৰ্মল প্ৰভাৰ গীত আৰু নাৰীৰ জীৱন নদী, পৃষ্ঠা নং 166 চৰ পৰা এই উকুলি মুকুলি গীতটো তুলি দিয়া হৈছে। আৰু তোমালোকে এইটো গাবলৈ যত্ন কৰিবা। আজিলৈ আহিছোঁ। ধন্যবাদ।